নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আজি ষ্টাডি পইণ্টলৈ। মই শ্ৰী ৰাজীৱ দাসৰ আপোনালোকৰ মাজত লৈ আহিছোঁ জিকৰ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰসমূহ। আজি প্ৰথম প্ৰশ্নটো হ'ল পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল? পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল? 5 নৱেম্বৰ 1556। হিমু আৰু আকবৰৰ মাজত হৈছিল পানিপথৰ দ্বিতীয় যুদ্ধ। হিমুৰ আন এটা নাম আহিব পাৰে। হিমুৰ আন এটা নাম আছিল হেমচন্দ্ৰ বিক্ৰমাদিত্য। দ্বিতীয় প্ৰশ্ন হ'ল বৈৰম খাঁ কোন আছিল? বৈৰম খাঁ কোন আছিল? আকবৰৰ সংৰক্ষকজনৰ নাম আছিল বৈৰম খাঁ। নেক্সট কুৱেশ্যনটো হ'ল আকবৰনামা কোনে ৰচনা কৰিছিল? আকবৰনামা কোনে ৰচনা কৰিছিল? আবুল ফজল। আকবৰনামা কি আছিল? আকবৰৰ যি জীৱনী আছিল, আত্মজীৱনী আছিল, এইটো আকবৰনামা বুলি কোৱা হয়। আকবৰনামা কোনে ৰচনা কৰিছিল? আবুল ফজলে। নেক্সট কুৱেশ্যন বুলন্দ দৰৱাজা কোনে নিৰ্মাণ কৰিছিল? বুলন্দ দৰৱাজা কোনে নিৰ্মাণ কৰিছিল? আকবৰে নিৰ্মাণ কৰিছিল। পিছৰ প্ৰশ্নটো হ'ল তাজমহল কোনে নিৰ্মাণ কৰিছিল? তাজমহল কোনে নিৰ্মাণ কৰিছিল? শ্বাহজাহানে নিৰ্মাণ কৰিছিল। তাজমহল তেওঁ কিহৰ বাবে নিৰ্মাণ কৰিছিল? আমি হিষ্ট্ৰী মতে জনা মতে যে তেওঁৰ যি বেগম আছিল মমতাজ বেগমৰ স্মৃতিত, ভাল প্ৰেমৰ স্মৃতিত এই তাজমহল নিৰ্মাণ কৰিছিল। ইয়াৰ উপৰিও শ্বেৰশ্বাহে আৰু বিভিন্ন ধৰণৰ মনুমেণ্টছ নিৰ্মাণ কৰিছিল। তাৰে ভিতৰত আছিল দিল্লীৰ লালকিল্লা, দিৱানে আম, দিৱানে খাজ, দিল্লীৰ জামে মছজিদ, মতি মছজিদ, ময়ূৰ সিংহাসন, এইবোৰো শ্বেৰশ্বাহে নিৰ্মাণ কৰিছিল। পিছৰ প্ৰশ্নটো হ'ল তাজমহল নিৰ্মাণৰ মুখ্য কলাকাৰজন কোন আছিল? তাজমহল নিৰ্মাণ কৰাৰ মুখ্য কলাকাৰজন আছিল উস্তাদ আহমদ লাহোৰী। পুৰন্দৰ সন্ধি কেতিয়া হৈছিল? পুৰন্দৰ সন্ধি কেতিয়া হৈছিল? 22 জুন 1665 জয়সিংহ আৰু মাৰাঠাৰ মহাৰাজ ছত্ৰপতি শিৱাজীৰ মাজত হৈছিল। পিছৰ প্ৰশ্ন আছিল বিবি কা মকবৰা কোনে নিৰ্মাণ কৰিছিল? বিবি কা মকবৰা কোনে নিৰ্মাণ কৰে? ঔৰংগজেবে। এই প্ৰশ্নটো আকবৰ লিখা আছে, মিছ টাইপিং হ'ল। ইয়াত যিহেতু মিছ টাইপিঙত আকবৰ আহি গ'ল, আচলতে আকবৰ নহয়, ঔৰংগজেব হ'ব। ঔৰংগজেব। বিবি কা মকবৰা কোনে নিৰ্মাণ কৰিছিল? ঔৰংগজেবে বিবি কা মকবৰা নিৰ্মাণ কৰিছিল। পানিপথৰ তৃতীয় যুদ্ধ কেতিয়া হৈছিল? পানিপথৰ তৃতীয় যুদ্ধ কেতিয়া হৈছিল? 14 জানুৱাৰী 1761 পানিপথৰ তৃতীয় যুদ্ধ হৈছিল। কাৰ কাৰ মাজত হৈছিল? আহমেদ শ্বাহ আব্দালী আৰু মাৰাঠা সেনাপতি সদাশিৱ ৰাওৰ মাজত হৈছিল। পানিপথৰ তৃতীয় যুদ্ধ কাৰ কাৰ মাজত হৈছিল? আহমদ শ্বাহ আব্দালী আৰু মাৰাঠা সেনাপতি সদাশিৱ ৰাওৰ মাজত। কেতিয়া? 14 জানুৱাৰী 1761। পানিপথ বৰ্তমানৰ ক'ত অৱস্থিত? হাৰিয়ানাত অৱস্থিত। নেক্সট হ'ল প্ৰথম এংলো মাৰাঠা যুদ্ধ কাৰ কাৰ মাজত কেতিয়া হৈছিল? প্ৰথম এংলো মাৰাঠা যুদ্ধ হৈছিল 1782 চনত। মাৰাঠা যুদ্ধ তিনিটা হৈছিল, প্ৰথম এংলো, দ্বিতীয় এংলো, তৃতীয় এংলো বুলি কোৱা হয়। ফাৰ্ষ্ট এংলোটো হৈছিল 1782। নেক্সট কুৱেশ্যনটো হ'ল হীৰামহল কোনে নিৰ্মাণ কৰিছিল? হীৰামহল কোনে সজাইছিল? বাহাদুৰ শ্বাহ জফৰে। ভাস্কো দা গামা ভাৰতলৈ কেতিয়া আহে? ভাস্কো দা গামা ভাৰতলৈ কেতিয়া? 17 মে 1498। তেওঁ ভাৰতলৈ আহিছিল, কিয় আহিছিল? বেপাৰ কৰিবলৈ ভাৰতলৈ আহিছিল, ভাৰতৰ ফালে আহিছিল। প্ৰথম আহি পাইছিল 17 মে 1498 কালিকট বন্দৰত তেওঁ নামিছিল। তাৰপিছত কালিকটত আহি তেওঁ বেপাৰ কৰিবৰ কাৰণে অনুমতি লৈ যায়। তাৰপিছত আকৌ 1502 চনত আকৌ এবাৰ আহে। তেতিয়া আহি তেওঁ ভাৰতৰ কোচিনত প্ৰথম বেপাৰীক খুঁটি খোলে। ইংৰাজৰ তৰফৰ পৰা ভাৰতৰ কোচিনত প্ৰথম বেপাৰীক খুঁটি খোলে। 1502ত আকৌ দ্বিতীয়বাৰ আহে। প্ৰথমবাৰ 1498 আহিছিল, দ্বিতীয়বাৰ আহিছিল 1502 চনত ভাস্কো দা গামা ভাৰতৰ। দ্বিতীয় প্ৰশ্নটো হ'ল পিছৰ প্ৰশ্নটো পৰ্তুগালীসকলে প্ৰথম বেপাৰীক খুঁটি ক'ত খুলিছিল? এতিয়া মই আগৰ প্ৰশ্নটো কৈছিলোঁ যে পৰ্তুগালীসকলে প্ৰথম বেপাৰীক খুঁটি কৰিছিল কোচিনত, আৰু ভাস্কো দা গামা পৰ্তুগালী আছিল। মোগল দৰবাৰলৈ অহা প্ৰথম ইংৰাজজন কোন আছিল? মোগল দৰবাৰলৈ অহা প্ৰথম ইংৰাজজনৰ নাম আছিল কেপ্টেইন হাকিন্স। পিছৰ প্ৰশ্ন ভাৰতলৈ অহা প্ৰথম ইংৰাজৰ জাহাজখনৰ নাম কি? ভাৰতত বেপাৰ কৰিবলৈ যিখন প্ৰথম জাহাজ আহিছিল ইংৰাজৰ ফালৰ পৰা, জাহাজখনৰ নাম আছিল ৰেড ড্ৰেগন। বম্বে চহৰৰ স্থাপনা কোনে কৰিছিল? বম্বে চহৰৰ স্থাপনা কৰিছিল গেৰাল্ড আংগিয়াৰে। কোনে কৰিছিল? গেৰাল্ড আংগিয়াৰ। পলাচী যুদ্ধ কেতিয়া হৈছিল? পলাচী যুদ্ধ হৈছিল 23 জুন 1757। কেতিয়া হৈছিল? 23 জুন 1757। ৰবাৰ্ট ক্লাইভ আৰু বাংগালৰ নৱাব চিৰাজউদ্দৌলাৰ মাজত পলাচী যুদ্ধ হৈছিল। পিছৰ প্ৰশ্নটো হ'ল বক্সাৰ যুদ্ধ কেতিয়া হৈছিল? বক্সাৰ যুদ্ধ হৈছিল 1764 চনত। মীৰ কাছিম আৰু চিৰাজউদ্দৌলাৰ মাজত হৈছিল। বক্সাৰ যুদ্ধ 1764 চনত মীৰ কাছিম আৰু চিৰাজউদ্দৌলাৰ মাজত। পিছৰ প্ৰশ্ন শিখসকলৰ অন্তিম গুৰু কোন আছিল? শিখসকলৰ অন্তিম গুৰু আছিল গুৰু গোবিন্দ সিং। শিখসকলৰ 9জন গুৰু আছিল, তাৰে অন্তিম গুৰু আছিল 9জন নহয়,
লাহোৰ সন্ধি কেতিয়া হৈছিল? লাহোৰ সন্ধি আছিল 9 মাৰ্চ 1846। লাহোৰ সন্ধি কেতিয়া হৈছিল? 9 মাৰ্চ 1846। ইংৰাজ আৰু শিখসকলৰ মাজত হৈছিল এই সন্ধিটো 9 মাৰ্চ 1846 হৈছিল। এই সন্ধি অনুসাৰে কোম্পানীৰ সেনাসকল কোম্পানীৰ সেনাপতি পঞ্জাৱৰ পৰা ডিচেম্বৰ মাহলৈকে পঞ্জাৱ এৰি তেওঁলোক উভতি যাবৰ বাবে এই সন্ধিটো কৰা হৈছিল। পিছৰ প্ৰশ্নটো, ভাৰতত কোম্পানীৰ অধীনত হোৱা প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? ভাৰতৰ কোম্পানীৰ ইষ্ট ইণ্ডিয়া যি কোম্পানী আছিল, কোম্পানীৰ অধীনত হোৱা প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল ৱাৰেন হেষ্টিং। দ্বিতীয় প্ৰশ্ন, পলাচী যুদ্ধ কোন নদীৰ পাৰত অৱস্থিত? পলাচী নামৰ ঠাইখন কোনখন নদীৰ পাৰত অৱস্থিত? ভাগীৰথী নদীৰ পাৰত অৱস্থিত। ভাৰতৰ প্ৰথমখন সমাচাৰ পত্ৰ কি? ভাৰতৰ প্ৰথমখন সমাচাৰ পত্ৰৰ নাম আছিল দ্য বাংগাল গেজেট। কোনে লিখিছিল? জেমছ আগষ্টাছ হিক্কিয়ে লিখিছিল ভাৰতৰ যি প্ৰথম সমাচাৰ পত্ৰ বেংগল গেজেটখন। পিছৰ প্ৰশ্ন, ভাৰতত নাগৰিক সেৱাৰ জনক কাক কোৱা হয়? ভাৰতত নাগৰিক সেৱাৰ জনক হিচাপে কৰ্ণৱালিছক কোৱা হয়। টিপু চুলতান কোনখন যুদ্ধত মৃত্যু হয়? টিপু চুলতানৰ মৃত্যু কোনখন যুদ্ধ হয়? এংলো মহীশূৰ যুদ্ধ। 1799 চনত যি হৈছিল সেই যুদ্ধত টিপু চুলতানৰ মৃত্যু হৈছিল। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? 1826 চনত। ভাৰতত প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াৰ আগৰ প্ৰশ্নটো এনেকুৱা ধৰণৰ আছিল যে ভাৰতত কোম্পানীৰ তৰফৰ পৰা যি গভৰ্ণৰ জেনেৰেল আছিল, কোম্পানীৰ তৰফৰ পৰা আছিল ৱাৰেন হেষ্টিং। কিন্তু ভাৰতত প্ৰথম গভৰ্ণৰ বুলি ক'বলৈ হ'লে আমি উইলিয়াম বেণ্টিকক ক'ব লাগিব, কাৰণ ভাৰতত প্ৰথম গভৰ্ণৰ জেনেৰেল হৈছিল উইলিয়াম বেণ্টিক। বেংগলৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? কোম্পানীৰ অধীনত যেতিয়া ভাৰতলৈ আহিছিল তেতিয়া বেংগলতে তেওঁলোকে প্ৰথমত গভৰ্ণৰ জেনেৰেলৰ স্থান দিছিল, গভৰ্ণৰ জেনেৰেল হিচাপে আছিল, আৰু সেই কোম্পানীৰ অধীনত হোৱা জেনেৰেলজনৰ নাম আছিল ৱাৰেন হেষ্টিং। সেয়ে বেংগলৰ যিজন প্ৰথম গভৰ্ণৰ জেনেৰেল সেইজনক কোম্পানীৰ অধীনত হোৱা ভাৰতৰ গভৰ্ণৰ জেনেৰেল বুলি কোৱা হয়, ৱাৰেন হেষ্টিঙক। ভাৰতত ৰেলৱেৰ জনক কাক কোৱা হয়? ভাৰতত ৰেলৱেৰ জনক কাক কোৱা হয়? লৰ্ড ডেলহাউছিক কোৱা হয়। ভাৰতত প্ৰথম ৰেলগাড়ী কেতিয়া চলিছিল? ভাৰতত প্ৰথম ৰেলগাড়ী আছিল 16 এপ্ৰিল 1853 চনত। বম্বেৰ পৰা থানেলৈ চলিছিল এই ৰেলগাড়ীখন, আৰু এই ৰেলগাড়ী কিমান দূৰত্বলৈকে চলিছিল এই ৰেলগাড়ীখন? 34 কিলোমিটাৰ দূৰত্বলৈকে এই ৰেলগাড়ীখন চলিছিল। আজিৰ শেষৰ প্ৰশ্নটো এইটো আছিল। যদি আজি ছেশ্যনটো ভাল লাগিল তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।